মানে জিরোই হব আর কি মানে এই ইউপিপিএল দল আজি মানে কোমর ভাঙা এটা ঘোড়া মানে দুবার নাও এটু এই দুবার নাওত মানে ব্রহ্মপুত্র নদী আপনি পার হব পারিব আমি 100% আজিৰ তাৰিখত ক'ব পাৰোঁ বিপিএফৰ চৰকাৰ হৈছে হাগ্ৰামা মহিলাৰী শিৱ হ'বলৈ গৈ আছে অকল আপোনালোকে এই মানে 80-90টা দিন অলপ বাট চাই চাকৰি দিয়াৰ কথা আছিল এইটো নিদিলে স্কুল কলেজ প্ৰভিন্সিয়েলাইজ নহ'ল আজি মানে ডাঙৰ ডাঙৰ কাম কাজবিলাক চব বাহিৰৰ কণ্ট্ৰেক্টাৰবিলাক কৰে আজি এড্ৰিৰ দ্বাৰাই আজি মানে চব বাহিৰৰ পৰা বিটিচি চাকৰি কৰি আছে ইয়াত মানে কণ্ট্ৰাক্টো নাই চাকৰিও নাই কিয় নাই প্ৰমোদ বড়ো মুখে ডাঙৰ ডাঙৰ কথা খামত একো নাই আজি আমাৰ জমদুৱাৰ সমষ্টিত মানে প্ৰাইমাৰী বুথ সন্মিলন হৈছে ইয়াৰ মানে কমচে কম মানে এটা বুথত মানে এটা প্ৰাইমাৰী কমচে কম 500-600 জন মানুহ ইয়াত গোট খাইছে ইয়াৰ পৰা মানে আমি ক'ব পাৰোঁ যে এই সময়ত যেটো মানে নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াত আমি জমদুৱাৰ সমষ্টিটো আমি জিকিম আগতো জিকিছে এবাৰতো জিকিম আৰু বিটিচি হিচাপে আমি চৰকাৰ গঠন কৰিম বিপিএফে আজিৰ তাৰিখত আমাৰ 25টাকৈ অধিক আমি আসন পাই আছোঁ আৰু সময়মতে ছেপ্টেম্বৰলৈকেতো 30টাও হ'ব পাৰে এনেকুৱা এটা ঢৌ আহিছে আমাৰ বিপিএফৰ আপোনালোকে চাই আছে নিশ্চয় ছ'চিয়েল মিডিয়াত আজি মানে বিপিএফৰ এটা ঢৌত যোৱাৰ উঠি আহিছে আৰু আজিৰ তাৰিখত আমি ক'ব পাৰোঁ যে ইউপিপিএল আৰু বিজেপি হুকিয়া যদি কিলে কালিৰ পৰা আমি গাহৰি খাৱা আৰম্ভ কৰিব পাৰি আজিৰ তাৰিখত ক'ব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই যে আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিম তাৰমানে ইউপিপিএল বিৰাট দুৰ্বল হৈছে ভিতৰ চৰা দেশৰ মাজত আজি মানে বিভাজন হৈছে উৰ্খাওগৰাৰ এটা দল ৰেনগৰাৰ এটা দল প্ৰমোদ বড়োৰ এটা দল তিনিটা দল বিভাজন হৈ আছে ইউপিপিএলত বিসম্বাদ চলি আছে তো ইয়াৰ কাৰণে আমাৰ কোনো ভয়ৰ কথা নাই আমি মানে শক্তিশালী পাৰ্টি যোৱা বছৰ আমি যেটো মানে এমএলএ নিৰ্বাচন এমপি নিৰ্বাচন ইয়াত আমি 8.5 লাখ ভোট পাবলৈ সক্ষম হৈছোঁ গোটেই বিটিচিত ইয়াৰ পৰা প্ৰমাণ যে আজি বিটিচিত মানে অলপ মানে 20 লাখ ভোটাৰ আছে ইয়াতে আমি 9.5 লাখ ভোট আমাৰ হাতত আছে আজি তাৰিখত মানে 48% আমাৰ লগত আছে ইয়াৰ পৰা বুজা যায় মানে গোটেই বিটিচি ভোটাৰ আমাৰ হাততে আছে বাকি যেটো মানে 52% এটো বেলেগ বেলেগ ৰাজনৈতিক দলে ভাগ কৰি ল'ব কিন্তু আমাৰ মাজত আজি গোটা 48% ভোট আছে ইয়াৰ পৰা ক'ব পাৰোঁ আজি 30টাটো ইজিলি জিকি যোৱা নিচিনা এটা পৰিবেশ হৈ গৈছে ইয়াৰ কাৰণে সবে বিচাৰি আছে বিপিএফ দলকে সাপোৰ্ট কৰিম আজি গণহুৰুকা পাৰ্টি একেটকলে আমাক সমৰ্থন কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে কংগ্ৰেছৰ ভিতৰৰ চৰাৰ আমাৰ লগত মানে কুল্লুম কুল্লা কিবা কিবি আজি যোগাযোগ কৰিব কাৰণে চেষ্টা চলাই আছে মানে বহুত ৰাজনীতিক দলে বিপিএফ দলক সহায় কৰিবৰ কাৰণে আজি মানে হাগ্ৰামা মহিলাৰ ইছাৰাক লগ ধৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে কিন্তু আমি কৈছোঁ আমি অকলে খেলিম এটো নিৰ্বাচনৰ পিছত আলোচনা কৰা যাব যিসকলে আমাক সৰকাৰ কৰিবৰ কাৰণে ওয়াই মানে আপোনালোকে দিব বিচাৰে আমি নিশ্চয় গ্ৰহণ কৰিম প্ৰমোদ বড়ো যেটো নীতি এই নীতি ৰাইজে ভাল পোৱা নাই আজি শিক্ষকসকলে বেয়া পাইছে আমাৰ কলেজৰ শিক্ষকসকলে বেয়া পাইছে ছাত্ৰ ছাত্ৰী বেয়া পাইছে একেটকলে যেটো আজি মানে পদক্ষেপ যে ল'ৰা ছোৱালীৰ মানে ভৱিষ্যত অন্ধকাৰ কৰা চাকৰি বাকৰি নাই 5 লাখ চাকৰি দিয়াৰ কথা আছিল আজি নিদিলে এটা বড় এটা চাকৰি দিয়াৰ কথা আছিল এটো নিদিলে স্কুল কলেজ প্ৰভিন্সিয়েলাইজ নহ'ল আজি মানে ডাঙৰ ডাঙৰ কাম কাজবিলাক চব বাহিৰৰ কণ্ট্ৰেক্টাৰবিলাক কৰে আজি এড্ৰিৰ দ্বাৰাই আজি মানে চব বাহিৰৰ পৰা বিটিচি চাকৰি কৰি আছে ইয়াত মানে কণ্ট্ৰাক্টো নাই চাকৰিও নাই কিয় নাই প্ৰমোদ বড়ো মুখে ডাঙৰ ডাঙৰ কথা খামত একো নাই ইয়াৰ কাৰণে এই প্ৰমোদ বড়ো যেটো পৰিৱৰ্তন এইটো খালী বৰ্তন হৈ আছে তো এই খালী বৰ্তনৰ পৰা এই অন্ধকাৰৰ পৰা আজি পৰিত্ৰাণ পাবৰ কাৰণে যুৱসকলে আগুৱাই আহিছে আমাৰ বৃদ্ধসকলে আগুৱাই আহিছে আমাৰ শিক্ষকসকলে আগুৱাই আহিছে আমাৰ লাৰ্নেড পাৰ্চনছ আমাৰ যে ইণ্টেলেকচুৱেলছ সমাজজীৱসকলে আজি চলাই একেটকলে আমাৰ বিপিএফ দলক সহায় কৰিবৰ কাৰণে আজি ওলাই আহিছে ইয়াৰ কাৰণে আমি 100% আজিৰ তাৰিখত ক'ব পাৰোঁ বিপিএফৰ চৰকাৰ হৈছে হাগ্ৰামা মহিলাৰী শিৱ হ'বলৈ গৈ আছে অকল আপোনালোকে এই মানে 80-90টা দিন অলপ বাট চাই থাকক আপোনালোকে চাব কি হয় ইউপিপিএলে যদি বিটিচি অকলে নিৰ্বাচন কৰিলে খেলে কিবা মানে ক্ষতি বলে হ'ব নেকি ইহঁতৰ ক্ষতি হ'ব নেকি ক্ষতি মানে জিৰ'ই হ'ব আর কি মানে এই ইউপিপিএল দল আজি মানে কোমর ভাঙা এটা ঘোড়া মানে দুবার নাও এটু এই দুবার নাওত মানে ব্রহ্মপুত্র নদী আপনি পার হ'ব পাৰিব উঠিলে হ্যাঁ আর ঘোড়া নাওত উঠি পেলাই ক'ত বা আপোনালোকে মাকঠাইৰ পৰা গছেগৈ যাব পাৰিব মাকঠাই কোকৰাঝাৰ গৈ পাব ইয়াৰ কাৰণে এই কোমর ভাঙা ঘোড়াত কোনো নুঠে আজি অকলে যদি কিলে ইউপিপিএল জিৰ' হ'ব যাব আজিৰ তাৰিখত কোনো জিকা ঠাইত নাই আমাৰ কোকৰাঝাৰতো নাই নহয় 12টা সমষ্টিৰ অকল উকিল মুছাহাৰীয়ে জিকিছিল মাত্ৰ 3টা ভোট ব্যৱধানত এতিয়াতো উকিল মুছাহাৰী জিৰ' তাৰমানে কোকৰাঝাৰত জিৰ' আৰু চিৰাঙত কালি এঠাই জিকিছে ইহঁত ফেৰেংগাটো এতিয়া নিজিকে আৰু একেতমান দলত বিভাজন হৈ গ'ল
চাংগ্ৰামতো টিকেট বিচাৰি আছে, কাম্পা বৰগুৰিত টিকেট বিচাৰি আছে, তো পেৰেংগা ক'ত যাব এতিয়া, এখেতৰ মাজত এতিয়া বিসম্বাদ হৈছে, ইয়াতেও এখেতসকলে হাৰিব। তো চিৰাং আৰু কোকৰাঝাৰত UPPL নাই, খালি বাক্সা ওদালগুৰি অৰব আছিল। এতিয়া বাক্সা ওদালগুৰি বাসীও আজিৰ তাৰিখত এখেতসকলে বিবেচনা কৰিছে যে আজি UPPL ট্ৰেক্টৰৰ দ্বাৰাই কোনো ইয়াত মানে শান্তি নাহে, ট্ৰেক্টৰৰ দ্বাৰাই কোনো উন্নতি নহয়, ট্ৰেক্টৰৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি মানে উজ্জ্বল কৰিব নোৱাৰিম। ইয়াৰ কাৰণে ওদালগুৰিবাসী আৰু বাক্সাবাসী আজি এখেতসকলে মানে এটাই সিদ্ধান্ত, হাগ্ৰামা আমি চিপ বনাব লাগিব, হাগ্ৰামাৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি গঢ়িব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীৰ জাতি মাটি বেটি ৰক্ষা কৰাৰ আমি স্বাৰ্থৰ মানে কাম কৰিব লাগিব। এইটো হাগ্ৰামা যিটো কৈছে এইটো গ্ৰহণ কৰিছে চবে, জাতি বেটি মাটি আমি ৰক্ষা কৰিব লাগিব। আমাৰ 26টা জনগোষ্ঠীৰ জীৱন সম্পত্তি নিৰাপত্তা কলা সংস্কৃতি ভাষা ৰক্ষাৰ স্বাৰ্থে আমি কাম কৰিম। আমি যুৱলোকৰ আত্মসংস্থাপনৰ কাৰণে 100 কোটি টকা আমি বাজেট কৰিছোঁ, ইয়াৰ দ্বাৰাই আমি মানে সংস্থাপন দিম। মহিলাসকলক স্বাৱলম্বীৰ কাৰণে আমি ধন ধাৰ্য কৰা হ'ব। আৰু সব মানে আমাৰ 5টা গেৰেণ্টি আছে, এই 5টা গেৰেণ্টিৰ দ্বাৰাই প্ৰতিটো ঘৰত যাতে আমাৰ মানে BTCৰ উন্নয়ন যাতে গৈ পায়, এইখিনি ব্যৱস্থাটো এই 5টা গেৰেণ্টিৰ দ্বাৰাই আমি কৰিম।